আমাৰ শৰীৰটো সুস্থ ৰাখিবৰ বাবে আমিতো এক্সাৰচাইজ কৰিবই লাগিব আৰু কিছুমান চিনিয়ৰ পাৰ্চন বা শাৰীৰিকভাৱে দুৰ্বল হ'লে আমি হয়তো থিয় হৈ এইবোৰ এক্সাৰচাইজ কৰিব নোৱাৰিব পাৰোঁ, কিন্তু শৰীৰটো কোনো শক্তি লাগিব ন, সেইটো কাৰণে আমি ভণ্টিকো এনেকৈ শিকাই দিছোঁ কৰিবৰ কাৰণে। বহুত তুমি এইটো কৰি থাকিবা। কেনেকৈ কৰিব লাগিব আমি ধৰক চিঞৰে বহিয়েই কৰিব পাৰোঁ আমি যদি খোজকাঢ়িব নোৱাৰা অৱস্থা থাকে বা শাৰীৰিকভাৱে দুৰ্বল হ'লে বা চিনিয়ৰ পাৰ্চনে ডেইলি কৰিবই লাগিব। আমি ভৰি দুখন কি কৰিব পাৰোঁ, 1 কৰা 1 2 1 2 1 2 তাৰপিছত অকণমান জোৰকৈ 1 2 1 2 1 2 1 2 কৰা কৰা 2 কৰা 1 কৰা। গতিকে আমি সদায় আমি খোজকাঢ়িব কিবা অসুবিধা হ'লে নোৱাৰিলেও চিনিয়ৰ পাৰ্চনে বা দুৰ্বল ব্যক্তিসকলে এইবোৰ যদি কৰি থাকিবই লাগিব। তাৰপিছত আকৌ এনেকৈ দুখন ভৰি একেলগে এনেকৈ দুখন ভৰি 1 2 1 2 ভৰি দেখাই দিয়া 1 2 1 2 তেতিয়াহ'লে আমি সুস্থভাৱে চলা ফুৰা আমি সকলোৱে কৰিব পাৰিম, হয়নে বুবু? বাই। যদি ভিডিঅ'বোৰ চাই ভাল লাগে তেন্তে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি মোৰ ফেমিলিটো ডাঙৰ কৰি দিব। নমস্কাৰ, বাই বাই দিয়া, বাই বাই।